बे मेलनि एजेन्डाखौ हयथ' नोंथांमोना मिथिखागौ। जों आंनि खावलायनाया बेल' बिथांमोना जेन बिटिसिनि बायदि सिखा खदाल साप्लाय होआ मुस्रि साप्लायाव गारा हाग्रामा महिलारि डाङरिया जेतु करिले हाग्रामा महिलारि डाङरिया जेतु करिले बिटिसिनि बायरायाव थानाय बड'लेण्डनि बायरायाव थानाय बर'फ्रा मैखोमै राजखान्थियारि भाव राजनैतिक रल भूमिका लानायनि बिथांमोना सम फैबाय। BKWC एरियायाव फैबाय थानाय माने इलेक्सन जानो थांगासिनो दङ। हेडा जुदि मोजाङै मेनेज खालामलांनो रोङाब्ला बेवहाय बे बुस्थुफ्रा जालांबाय थागोन। दा कारण सोरबाया फैदों बे एमएलए जादों। আমার বাজেট এটা আমি যথেষ্ট নাপাব কারণ আজি বহুত কষ্ট পাইছো কাম কৰাত আৰু আমি ৰাজ্য বিচৰত ধৰণে বা আমি মানে যেটো ভাবিছিলো হেমতে এতিয়ালৈকে আমি কাম কৰিব পৰা নাই। बे मेलनि एजेन्डाखौ हयथ' नोंथांमोना मिथिखागौ। जोंहा BKWC एरियायाव फैबाय थानाय माने इलेक्सन जानो थांगासिनो दङ। इलेक्सन बिटिसिनि बायरायाव थानाय बड'लेण्डनि बायरायाव थानाय बर'फ्रा मैखोमै राजखान्थियारि भाव राजनैतिक रल भूमिका लानायनि बिथांमोना सम फैबाय गावसिनि काउन्सिलनि सार्भाइभेलनि थाखाय। थ' डेफिनेटलि बिथांमोना हयथ' राजखान्थि दानांगोन नङाब्ला सोरबा राजखान्थिजों माने थांनांगोन नङाब्ला बिथांमोननि खामानिया जानाय नङा। गतिके राजनैतिक रलखौ बे बर'फ्रा लाखानांसिगोन आरो बे हिसाबैनो हयथ' बिथांमोना डाइरेक्ट बिजेपियाव हाबनायनि खोथाखौ सिन्था खालामदों जाहाथे बिथांमोना थाबथाया जासे दानि एक्जिस्टिं सरकारा बिथांमोननि गासिबो खामानिखौ जाहाथे मावजोबो आरो बिथांमोनहाबो सब समय फैनानै मावनो हायो। कारण समर ब्रह्म चौधुरिया एमपि सरन नार्जारी एमएलए आरो बिनि उनाव समरा एमपि सरन नार्जारी एमएलए बेबायदि फाला बदल जालायबाय थादों आरो बिसोर ओमफ्राय बिसोर जेबो जाथिनि थाखाय एचिभमेन्ट देखायनो थाखाय जेबो खामानि मावाखै किन्तु जाथिया बिसोरनि सायाव ओरैबायदि आस्था लादोंमोन जायनि थाखाय एकदम गान्दै गुन्दा बायलायलायनाय फैयोमोन आरोखि जोंनि बर' हिन्जावफ्रा बिटिसिनि माबायावबो फैयोमन अरुणाचलनि जि डिमान्डमोन बेहायबो फैयोमन बावनो फैयोमन बिराद फैयोमन बिराद गोगोम माने सापर्ट दङमोन। नमस्कार মোৰ নাম হাবিলুদ্দিন নিৰক্ষৰকৰী ঘৰ মোৰ বুনিয়াদগুৰি জিলা বাৰপেটা অসম। যোৱা বিটিসি নিৰ্বাচনত আপোনালোকে সোশ্যাল মিডিয়ায় মোক পাইছিলে যে মই বিপিএফ দলৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ হৈ প্ৰচাৰ চলাইছিলো। সমগ্ৰ বিটিসি বাসী মানুহে অৱগত। মই এতিয়া কেইটামান কথা আপোনালোকৰ জ্ঞাতাৰ্থে ক'ব বিচাৰিছিলো যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যেটো ইস্তিহাৰ লিখিছিলে ইস্তিহাৰৰ মাজত জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানুহক মাটিৰ পাত্তা দিব আৰু দিবত আইনগতভাৱে সমাধান কৰাৰ চেষ্টা কৰিব আৰু মাইনৰিটি মুছলমান মানুহক ভালদৰে সহায় সহযোগ কৰিব। কিন্তু তেখেতে এই নিৰ্বাচনৰ সময়ত কেতিয়াও কোৱা নাছিলে যে মই সংখ্যাগৰিষ্ঠ হোৱাৰ পিছত মই বিজেপিত জইন কৰিম এই কথাবিলাক কিন্তু তেতিয়া কোৱা নাছিলে। আজি মই দেখিবলৈ পালো যে তেখেতে 28 জন সংখ্যাগৰিষ্ঠ পাই তেখেতে কিহৰ ভিত্তিত ৰাতিৰ ভিতৰত হাও হাতেৰে ভোট লৈ বাও হাতেৰে বিক্ৰী কৰিলে এই বস্তুটো মই বুজি নাপালো। যাৰ বাবে আমি অসম তথা বিটিসি বাসীৰ সম ৰাইজৰ জ্ঞাতাৰ্থে ক'ব বিচাৰিছো যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যেটো কৰিলে মই অসমৰ এজন নিৰক্ষৰ কবি হিচাপে মই কল্পনা কৰিব পাৰিছো যে তেখেতে মাইনৰিটি মানুহৰ লগত তেখেতে গাদ্দাৰী কৰিলে। তাৰ কাৰণ মাইনৰিটি মানুহে কেতিয়াও বিজেপিক সাপোৰ্ট নকৰে। যদি বিজেপিক সাপোৰ্ট কৰিলেহেঁতেন তেনেহ'লে বিজেপিতে 40টা সিটত 40টা আসনতে তেখেতসকলে নিৰ্বাচন খেলিছিলে। মাইনৰিটি মানুহে যদি বিজেপিক সাপোৰ্ট কৰিলেহেঁতেন তেনেহ'লে ডাইৰেক্ট বিজেপিকে ভোট দিব পাৰিলেহেঁতেন তেনেহ'লে হাগ্ৰামা মহিলাৰী বিপিএফ দলক ভোট দিয়াৰ কি দৰকাৰ আছিল মোৰ প্ৰশ্ন। এতিয়া দেখিবলৈ পাইছো যে মাইনৰিটি মুছলমান মানুহে কেতিয়াও বিজেপিক সাপোৰ্ট নকৰে। একমাত্ৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰ কৰিব বুলি আশায় মাইনৰিটি মানুহে তেখেতক ভোট দিছিলে। কিন্তু লাষ্টত যাই দেখিবলৈ পোৱা গ'ল তেখেতে ৰাতিৰ ভিতৰত তেখেতে বিজেপিৰ পৰা সিংগেল এজন মিনিষ্টাৰ পাইছে। এজন মিনিষ্টাৰ পাই আৰু তেখেতে 3টা ইয়াম দি দিলে বিজেপি। মোৰ প্ৰশ্ন সেই মিনিষ্টাৰৰ কাৰ্যকাল আছে 4 মাহৰ পৰা 5 মাহ আৰু ইয়ামৰ কাৰ্যকাল আছে 5 বছৰ। তেখেতে কৈ আছে যে মই 1 টাকা দি 2 টকা আনো। তেনেহ'লে এই কথাষাৰত মই বুজিবলৈ পোৱা নাই এটা মিনিষ্টাৰৰ কাৰ্যকাল মাত্ৰ 5 মাহ বা 4 মাহ আছে তাৰ পিছতে চৰকাৰ ভাঙি যাব আৰু ইয়াম যে দিলে তেখেতে
তার কার্যকাল হল 5 বছর এই বস্তুটো মই বুজি নাপালো অসমৰ এজন নিৰক্ষৰ কবি হিচাপে আমি তেখেতৰ হয় প্ৰচাৰ চলাইছিলো আজি মই বিটিসি বাখীৰ সম ৰাইজৰ ওচৰত মই দুখ প্ৰকাশ কৰি আছো যে এনে ক্ষেত্ৰত তেখেতে যি ধৰণে পাব্লিকৰ সন্মুখত এডভাৰটাইজ কৰি বক্তব্য ৰাখি ভোট ললে আজি তেখেতে উল্টা খৰ মাৰিলে এই কথাখানৰ মাজত মোৰ আপত্তি আছে 26ৰ নিৰ্বাচনত আমি মাইনৰিটি মানুহে তেখেতে ভাবিছিলে যে 26টা জাতি বিটিসিত আছে কিন্তু মাইনৰিটি মুছলমান জাতি 2 নম্বৰ পজিশনত আছে এই জাতিটো পতৰানা কৰি তেখেতে ভোট লৈ এক ৰাতিৰ ভিতৰত তেখেতে বিজেপিৰ লগত চ্যালেঞ্জ হৈ গল এইটোৰ কাৰণ মই বুজি নাপালো সেইবাবে আমি যেটো ভাবিছো মোৰ কল্পনা যে 26ৰ নিৰ্বাচনত বিটিসি বাকি ৰাইজে তাৰ প্ৰত্যুত্তৰ ব্যালট পেপাৰৰ মাজেৰে দিব কাৰণ তেখেতে মাইনৰিটি মুছলমান মানুহৰ লগত পতৰনা কৰিলে কাৰণ তেখেতে এই কামটো মোৰ বুটৰে ভাল কৰা নাই সেইবাবে মই অসমৰ এজন নিৰক্ষৰ কবি হিচাপে আখৰিক জ্ঞান যেহেতু মোৰ নাই সেইবাবে কি জানি মই অলপ তেখেতৰ হৈ প্ৰচাৰ চলাটো মই অলপ ভুলি কৰিলো নেকি এনেকুৱা মোৰ অনুভৱ হৈছে এতিয়া কথা যে আপোনালোকে 26ৰ নিৰ্বাচনত আপোনালোকে বিবেচনা কৰি যি দলে চৰকাৰ কৰিলে আমাৰ মাইনৰিটি মুছলমান মানুহৰ লাভালাভ হ'ব সেইফালে অলপ চিন্তা কৰিব আমি বিজেপিত কেতিয়াও মাইনৰিটি মুছলমান মানুহে সাপোৰ্ট নকৰো আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি দলে বক্তব্য ৰাখে মাইনৰিটি মুছলমান মানুহক তেখেতে ভাল নাপায় গতিকে মুছলমান মানুহে বিজেপি কেতিয়াও ভোট নিদিয়ে কিন্তু আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়াই আমাৰ পৰা ভোট তেখেতে লৈ ৰাতাৰাতিৰ ভিতৰত তেখেতে এলায়েন্স হৈ গল বিজেপিৰ লগত এই কথাষাৰ মই বুজি নাপালো আৰু তেখেতে নিৰ্বাচনৰ সময়ত তেখেতক বক্তব্য ৰাখিছিলে মোৰ লগত টকা নাই মই মাটি বিক্ৰী কৰি ইলেকশ্যন খেলি আছো তেনেহলে মই অসম তথা ভাৰতবৰ্ষৰ মানুহৰ সন্মুখত এটা প্ৰশ্ন কৰিব বিচাৰিছো যে কাৰ্যকাল পোৱাৰ কাম তেখেতে ষ্টাডি কৰিব পৰা নাই 1.5 কোটি টকা দি গাড়ীটো কেনেকৈ ললে এই কথাষাৰ মই বুজি নাপালো সেইকাৰণে কৈ আছো বিটিসি বাখীৰ ওচৰত মই এজন নিৰক্ষৰ কবি হিচাপে মই দুখ প্ৰকাশ কৰিছো যে এনে পৰিস্থিতিতে তেখেতে ভোট লৈ এই কামটো যে কৰিব মই কেতিয়াও ভাবা নাছিলো সেইকাৰণে মই হব বিটিসি বাখী ৰাইজৰ ওচৰত মই দুখ প্ৰকাশ কৰিছো মোৰ জীৱনত কি জানি মই এটা ডাঙৰ ভুল কৰিলো যে আমাৰ মাইনৰিটি মানুহক গীত গাই কবিতা গাই তেখেতসকলৰ ওচৰৰ পৰা ভোট মই বিচাৰিছিলো আজি তেখেতে ৰাতাৰাতিৰ ভিতৰত বিজেপিৰ লগত এলায়েন্স হৈ গল এই কথাষাৰে মোক বৰ দুখ দিছে আৰু বিটিসি বাখী ৰাইজক মই যথাৰ্থে ক'ব বিচাৰিছো যে সন্মুখত 26ৰ নিৰ্বাচনত আপোনালোকে সঠিক নিৰ্ণয় কৰিব বুলি মই আহ্বান ৰাখি মই আপোনালোকক অনুৰোধ কৰিছো যে আপোনালোকে সঠিক নিৰ্ণয় কৰিব অসমত বিটিসিৰ মানুহে যদি বিজেপিকে ভোট দিব লাগে তেনেহলে কংগ্ৰেছও কিন্তু 40টা সিটে ইলেকশ্যন খেলিছিলে তেখেতসকলক মানুহে ভোট দিব পাৰিলেহেঁতেন দিয়া নাছিলে একমাত্ৰ হাগ্ৰামা মহিলাৰী ছাৰে সিট হব কাৰণে ৰাইজে ভোট দিছিলে কিন্তু মোৰ ব্যক্তিগত কথা যে তেখেতসকলে মাইনৰিটি মুছলমান মানুহৰ লগত অলপ প্ৰতাৰণা কৰিলে 26ৰ নিৰ্বাচনত আপোনালোকে ভালদৰে উপলব্ধি কৰিব আৰু উপলব্ধি কৰি কোন দলক ভোট দিলে আপোনালোকৰ বিটিসিৰ উন্নয়ন হ'ব সেইবিলাক কথা চিন্তা চৰ্চা কৰিব বুলি আহ্বান ৰাখি মই নিৰক্ষৰ কবি হাবিলুদ্দিন ইয়াতে সামৰি মাৰিছো ধন্যবাদ থ্যাংক ইউ बर' समाजनि गावबागाव थानाय जायगाजों लोगोसे बायदिसिना सोलोंथायारि आरो गुबुन गुबुन समाजारि बिथिङाव राव हारिमुनि सायावबो खामानि मावनो थाखाय माखासे हाबाफारि लानो हागोन आरो सरकारनिफ्राय बेवहाय खमावब्लाबो 100निबो बारा कौटि रां दानि काउन्सिलफोरखौ जुदि नायोब्ला रुजुयोब्ला बेवहाय 100निबो बारा कौटि रां बोसोराव मोनगोन आरो बे 100 कौटिनिबो बारा फैसाखौ बिटिसिनि बायरायाव थानाय बर'फ्रा बर' कसारि अट'नमास काउन्सिलनि गेजेरजों गावसिनि गोसो बायदि खालि बर'नि थाखाय बायदिसिना हाबाफारि लानानै खामानि मावनो हागोन लामा दालां बानायनाय पन्चायती राज सिस्टेम बेबो बेवहाय सोलिबाय थाखागोन बेवहाय खालि बर'नि खामानि मावनो थाखायल' बर'फ्रा गावबागाव मावना लानो थाखायल' बे एक्सट्रा फैसाखौ मोननानै बे काउन्सिला बर'फोरनि थाखाय हाबाफारि लानानै खामानि मावनो हागोन ओंखायनो आंनि खावलायनाया बेल' बिथांमोनखौ बिथांमोना जेन बिटिसिनि बायदि सिखा खदाल साप्लाय होआ मुस्रि साप्लायाव गारा सोरनोबा माने माबा गम जोलै मटर जोलै बेफोरबायदि साप्लाय कम्बल होनाय साथा होनाय बेफोराव जाहाथे गारा खारन बर'फ्रा बेनि थाखाय अभाब नङा बर'फ्रा गावनो बेफोरखौ लानो हायो स्प्रे मेसिन माबा माबि बेफोरखौ आरोखि गतिके आं बिथांमोनखौ
खावलायनो लुगैदों जे बेवहाय जायफोर गुबै जे जों सोलोंथाइनि बिथिङाव जुदि गंनै जोङो DPS बायदि जुदि स्कुल फाथिनानै लानो हायो आरो जे DPS बायदि स्कुलनि खरसाया बोसोराव 2 कोटिसो हयथ' थांनो हागौ एकदमबारे हाइलि क्वालिफाइड टिचारफोरखौ लानानै खालामोब्ला आरो बे गंनै DPS आव एभ्रि इयार नोङो माने मा होनो 60 जन 120 जनसो स्टुडेन्ट्सखौ मोर देन 70% मार्क्सजों मेट्रिक पास खालामनो हायो आरो बे गथ'फ्रा फिउचाराव माने मोजां कलेजफ्राव फरायनानै बिसोरो IAS माने बा IPS माने UPSC नि आरो APSC नि एग्जामफ्राव थांनो हागोन बाकी जेफोर प्रोफेशनल कोर्स दं दा टेक्निकल मेडिकल मैनेजमेंट बायदिसिना बेफ्राव बे गथ'फ्रा फरायनो हागोन एभ्रि इयार जुदि बेसे बर' कसारिनिफ्राय जुदि लेखा गोरों गथ' ओंखारबाय थायोब्ला आसामाव बर'आनो DC जागोन आसामाव बर'आनो सेक्रेटारि जागोन आसामाव बर'आनो माने गासिबो लेभेलनि अफिसारफ्रा SP TSP जाजोबहैगोन आरोखि माने 20 बोसोरसोनि उनाव आरो बेफोरबायदि हाबाफारिखौ लानानै जुदि मावोबा मोजां बेनि बादै आरो गुबुन गुबुन बेफोरबायदि माखासे गिदिर गिदिर हाबाफारि दं हारिनि राव बा बेबायदि थुनलाइ कालचार बेफोरखौ आं सानो बड'लेण्डनिख्रुइ साबसिन बिथांमोना खामानि मावनो हागोन मानो बिथांमोननि बार्डेना अनलि बर'नि खामानि मावनायल' आरो BTC नि बार्डेना जाहैबाय एज ए होल गासिनिबो दायित्व गुबुन हारि मात्र बेल' जाहाथे दानि एक्जिस्टिं काउन्सिलिं कालचारखौ बिथांमोना जाहाथे एडप्ट खालामा